গাইজ ভিডিঅ'টো স্কিপ নকৰিব গাইজ হাঁচি গছৰ যোনটো মই ভিডিঅ' দি আছোঁ হাঁচি গছজোপাৰ পৰা চিপ যেনেকৈ ওলোৱাই থাকে দেখা আছোঁ আপোনালোকক আজি মই এতিয়া চাওক জংঘলত છું বৰ্তমান ইয়াত মানে কি হাঁচি গছজোপাৰ পৰা মাল যে ওলায় কাটাৰ পৰা একদম অপেনিঙৰ পৰা যেনে কাটে কেনেকৈ গছবিলাক কাটে আৰু তাৰ পৰা কেনেকৈ কাম কৰে গোটেই ডিটেইলছৰ সৈতে দেখাবলৈ গৈ আছোঁ আপোনালোকে চাওক ভাল লাগিব আৰু গোটেই হাঁচি গছৰ গোটেই ডিটেইলছ মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকলৈ আগবঢ়াই দিম চাওক গোটেই ডিটেইলছৰ সৈতে এতিয়া মই আপোনালোকৰ কাৰণে ইয়াৰ জংঘলৰ মাজত আহি পেলাই গছ কটাৰ মানুহৰ লগত আহিছোঁ গছ কাটিব এতিয়া মই দেখাবলৈ চেষ্টা কৰিম অপেনিঙৰ পৰা লাষ্টলৈকে ভাত খাও কেলা কেলা জিন্দগী ঝণ্ডাবা হৈ গ'ল কেলা ভাত খাও পাহাৰত গছ কাটা গম পাবি সেয়া গাই চাওক গাইজ এতিয়া এডোখৰ মাল দেখিছেনে মাল এতিয়া পিচিং কৰা হ'ব বহুত ধুনীয়া ধুনীয়া ফুটি আৰু পাত আছে চাওক এতিয়া এডোখৰ পিচিং হ'ব আহক চাওক এয়া এতিয়া পিচিং হ'ব দেই ঘৰত লাগ গ'ল পিচিং কৰা নাই চাই থাকক দেই মাল ওলাব এতিয়া কি ওলাইনো মাল ধুনীয়া ধুনীয়া ফুটি আছে সেইবিলাক কেনেকৈ মালটো ওলায় আৰু ইয়াৰ পিছৰ পৰ্যায়ত কি কৰা হয় চব দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া গাইছে চাওক এইয়া চাই থাকক দেই মাল কি ওলায় এইয়া চাওক বহুত ধুনীয়া মাল ওলাইছে এয়া চাওক বহুত ধুনীয়া মাল দিছে আৰু আপোনালোকে চাই থাকক ইয়াত ধুনীয়া ধুনীয়া আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত কি হয় মানে কেনেকৈ কাম কৰা হয় আপোনালোকক দেখাম এইবিলাক মাল গাইছ মাল চাওক মাল বহুত ধুনীয়া মাল দেই বহুত ভাল মাল ওলাইছে বহুত ধুনীয়া মাল লগৰডোখৰ এইডোখৰ চাওক বহুত ধুনীয়া মাল দেই বহুত ভাল মাল এইবিলাক মাল বহুত ধুনীয়া মাল ওলাইছে এইবিলাক মাল চাওক বহুত ধুনীয়া ধুনীয়া মাল ওলাইছে দেই কিছু হৈ আছে এইয়া মাল চাওক ডাইৰেক্ট ক'লা মাল হে গাইছ এয়া চাব পাৰিছে এতিয়া বৰ্তমান ড্ৰাই হৈ আছে মাল ড্ৰাই কৰি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত বাংডাং কৰা হয় চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব কাৰণ চাচি গছত অকল চাচি গছজোপা গুৰি কাটিলেই যেন পইচা পোৱা নাযায় কাৰণ বহুত মেহনত কৰিবলগীয়া হয় গাইছ এয়া চব কাম চলি আছে ইয়াত এয়া এফালে বাংডাং কৰি আছে বাংডাং বনাইছে এফালে বটালি সৰু বটালি লৈ পেলাই কেনেকৈ মানে কাঠটো পেলাই থাকিব লাগে কাঠটো পেলাই তাৰ পৰা আপোনাৰ যোনটো মানে ক'লা হয় মালটো সেই ক'লা মালটোহে ৰখাবলগীয়া হয় এয়া হৈছে বাংডাং চাওক এইবোৰ বাংডাং এই বাংডাং হৈছে এতিয়া আপোনাৰ বাংডাং কৰাৰ পিছত ইয়াৰ পিছত চাফ হয় ইয়াৰ পিছত চাফ হ'ব তো এতিয়া এইখিনি বাংডাং যেন হৈছে বাংডাং হোৱাৰ পিছত ইয়াৰ মানে পৰ্যায়টো কি হয় এই বস্তুটো শুকাব লাগিব এই বাংডাং এতিয়া কেঁচা হৈ দেখিছেনে এইবিলাক এনেকৈ মানে সেই পিচিং যেন দেখিছিলে দা মাৰিলে দা মৰাৰ পিছত ধৰক এতিয়া এই বাংডাং কৰিছে এইটো বাংডাং বুলি কোৱা হয় এই বাংডাংটো কৰাৰ পিছত ইয়াৰ পিছত কি হয় চাফ কৰিব লাগিব চাফ কৰাৰ পিছতহে ফিনিচিং হ'ব গাইছ আপোনালোকৰ যদি গোটেই চাফ কেনেকৈ কৰে ফিনিচিং কৰে তাৰপিছত বিকাৰটো কেনেকৈ হয় যদি আপোনালোকে জানিবলৈ বিচাৰে
আপোনালোকে যদি জানিবলৈ বিচাৰে ইয়াৰ মূল্য কি, এই বস্তুটো ক'ত বিক্ৰী কৰা হয়, এই বস্তুটো কেনেকৈ বিক্ৰী কৰা হয়, যদি জানিবলৈ বিচাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক দি দিম। যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি চেনেলত নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। মই আপোনালোকক নেক্সট ভিডিঅ'ত সকলো ডিটেইলছৰ সৈতে দেখাম যেন চাফটো কেনেকৈ কৰা হয় আৰু ফিনিচিং কৰি পেলাই কেনেকৈ ফিনিচিং কৰা হয়, আৰু মাল ক'ত বিকা হয়, মালৰ মূল্য, কোনটো মালৰ কিমান মূল্য, মই সকলো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নেক্সট ভিডিঅ' দিলে আপোনালোকৰ ওচৰত ফাৰ্ষ্ট ন'টিফিকেশ্যন আহিব, আপোনালোকে চাব পাৰিব। থেংক ইউ, বাই বাই।